কেঞ্চাৰত আক্ৰান্ত ছোৱালীজনীয়ে তাইৰ প্ৰেমিকক কৈছিল, মইতো মৰি যাম। কিন্তু তোমাক ভাল পাব কোনে? কোনে তোমাৰ কেয়াৰ কৰিব? কোনে তোমাক শাসন কৰিব? কাজিয়া কৰিবা তুমি কাৰ সৈতে? তোমাৰতো ৰাতি সাৰি থকাৰ স্বভাৱ আছে, নোখোৱাকৈ থকাৰ বদ অভ্যাস। কোনে তোমাক বাৰ বাৰকৈ খোৱা বুলি কৈ থাকিব? কাৰ গান শুনি তুমি শুব পাৰিবা? প্লিজ তুমি বিয়া কৰবা মোৰ মৃত্যুৰ আগতে। তোমাক অন্তত চাব খোজো তুমি ভালে থকাটো, মই নাথাকিলেও। ল'ৰাজনে ভেকুৰি উঠে আৰু ছোৱালীজনীক সাবটি সি কয়, চুপ, একদম চুপ। তোমাৰ একো নহয়, তোমাক এৰি মই কাৰো হ'ব নোৱাৰো। নহওঁ কোনোদিনে মই তোমাক বহুত ভাল পাওঁ। তোমাৰ একো নহয়, ভগৱানে এনে নকৰে। ছোৱালীজনীৰ চকুলো বৈ আহে। বুকুৰ কষ্টবোৰ জমা হৈ উত্তপ্ত তীখাৰ দৰে তীব্ৰ হৈ উঠে। তাই ভাবে, এই ভালপোৱাক এদিন এৰিবই লাগিব। তাই জানে যে পৃথিৱীত আজি ভগৱান অসহায়, তাইৰ বাবে তাই নিৰুপায়। তাৰ পিছতো ল'ৰাজনৰ মূৰত হাত বুলাই কয়, জানা মোৰ অন্ধকাৰক খুব ভয় লাগে। অথচ চোৱাচোন কেইদিনমান পিছত চিৰস্থায়ী অন্ধকাৰত থাকিব লাগিব। কোৱা না কি কৰি থাকিম মই? খুব ইচ্ছা হৈছে তোমাৰ বুকুত মূৰটো এনেদৰে আজীৱন ৰাখিবলৈ। ল'ৰাটোৰ চকুৱে মুখে চকু পানী দি ভৰি পৰে। দুয়োজনে দুয়োকে সাবটি লৈ কান্দে নীৰৱে। এই ঘটনাৰ কিছুদিন পিছত এদিন ছোৱালীজনীৰ মৃত্যু হয়। ল'ৰাটোৱে প্ৰতিটো ৰাতি ছোৱালীজনীৰ কবৰৰ কাষত বহি থাকে। এডাল এডালকৈ প্ৰতিটো নিশা মমবাতি জ্বলায়। ছোৱালীজনীৰ কবৰ আলোকিত কৰে। ৰাতি সিও নুশুৱে। এইবাবে যে ছোৱালীজনীয়ে অলপো অন্ধকাৰ সহ্য কৰিব নোৱাৰে। আজি কিছুদিন ধৰি সিও খুব টেনচনত আছে। কেইদিনমান আগতে ডক্তৰে তাৰো কেঞ্চাৰ ধৰা পেলাইছিল। তাৰ মৃত্যুৰ চিন্তা নহয়। একমাত্ৰ চিন্তা হয় যে তাৰো যদি মৃত্যু হয়, ছোৱালীজনীৰ কবৰত কোনে ৰাতি ৰাতি মমবাতি জ্বলাব? কোনে বুজিব ছোৱালীজনী যে অন্ধকাৰ খুব ভয় লাগে।